বন্ধুসকল মানুহক এই বিশ্বৰ সকলোতকৈ সভ্যবাণীৰ বিষয়ে বিবেচিত কৰা হয় কিন্তু মানৱ শৰীৰৰ বিষয়ে এনেকুৱা কেইটামান আমেজিং ফেক্ট আছে যিটো আপোনালোকে জানিব লাগে আজি মই আপোনালোকক মানৱ শৰীৰৰ বিষয়ে কেইটামান আমেজিং ফেক্ট ক'ব আহিছো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ লগতে আপোনালোক যদি মোৰ চেনেলৰ নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই দেখিবলৈ পাইছো যে 65% মানুহে মোৰ ভিডিও চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব তেতিয়া মই নতুন নতুন ভিডিও আপোনালোকলৈ আনিবলৈ উৎসাহ পাম বলক আজি ভিডিওটো আৰম্ভ কৰো নাম্বাৰ 1 সালাইভাৰ মানে মুখৰ লালতি বন্ধুসকল লালতিৰ কাম হৈছে যেতিয়া আপোনালোকে কোনোবা এটা টেষ্টি খানা খায় তেতিয়া সেই খাদ্যটো স্মুথ কৰা আৰু ডাইজেশ্যন কাৰণে তৈয়াৰ কৰা কিন্তু আমেজিং কথাটো হ'ল যে আমি যদি মানুহ এজনৰ সম্পূৰ্ণ জীৱনৰ লালতিসমূহ একগোট কৰোঁ আৰু জুখো তেতিয়া সেই লালতিসমূহ দুটা সুইমিং পুল ফুল হৈ যাব বন্ধুসকল নহয়নে আমেজিং ফেক্ট নাম্বাৰ 2 শেডিং অফ দ্য স্কিন মানে ছাল ৰখা বন্ধুসকল আপোনাৰ স্কিনে যে ৰেগুলাৰ শেড কৰি থাকে কিন্তু আপোনালোকে গম নাপায় আপোনালোকে জানেনে প্ৰতি সেকেন্ডত 600 ছাল ৰখা আপোনাৰ শৰীৰৰ পৰা ওলাই যায় এতিয়া আপোনালোকে ভাবিছে চাগে ইমান ৰখাবোৰ কলৈ যায় আপোনালোকে জানিব লাগে যে যিবোৰ সৰু সৰু জীৱ আপোনাৰ শৰীৰত থাকে সেইবিলাকে স্কিন ৰখাবোৰ খাই পেলায় নাম্বাৰ 3 দ্য পাৱাৰ অফ এচিডৰ শক্তি বন্ধুসকল আমি বেলেগ বেলেগ খাদ্য খাওঁ বন্ধুসকল আমাৰ পেটত এটা এচিড থাকে যাৰ নাম হাইড্ৰক্লৰিক এচিড এই সকলো বস্তু গলাই দিব পাৰে মানে সকলো বস্তুকে ইয়াৰ ইমান শক্তি যে ব্লেডকো গলাই দিব পাৰে ইয়াক প্ৰুফ কৰি পোৱা গৈছে কিন্তু আপোনালোকে ইয়াক ট্ৰাই নকৰিব নাম্বাৰ 4 মেগাপিক্সেল অফ হিউমেন আই মানুহৰ চকুৰ মেগাপিক্সেল বন্ধুসকল মোবাইলৰ কেমেৰা মেগাপিক্সেলত যোগ কৰা হয় আপোনাৰ মোবাইলৰ কেমেৰা কিমান কিন্তু আপুনি জানেনে আপোনাৰ চকুৰ মেগাপিক্সেল কিমান আপোনাৰ চকুৰ মেগাপিক্সেল হ'ল 576 মেগাপিক্সেল সেই কাৰণে আপুনি আপোনাৰ চকু দি সম্পূৰ্ণ ক্লিয়াৰ দেখা পায় নাম্বাৰ 5 DNA বন্ধুসকল সকলো মানুহৰ ভিতৰত DNA থাকে DNA মানুহজনৰ কেৰেক্টাৰ বিষয় ইনষ্টল থাকে যদি আপুনি আপোনাৰ কোশিকাৰ DNA খুলি দিয়ে তেতিয়া ইমান কিলোমিটাৰ হ'ব মানে ক'বলৈ হ'লে পৃথিৱীৰ পৰা প্লুটো হৈ আকৌ পৃথিৱীলৈ ইমান দূৰত্ব হ'ব আপোনাৰ ক্ৰম্ব্ৰাইন DNA যদি আমি আমাৰ লাঞ্চৰ কথা কওঁ যদি আমাৰ লাঞ্চটো মেলি দিওঁ তেতিয়া এখন টেনিছ কোৰ্টৰ ডাঙৰ হ'ব ভাবি চাওক কিমান এমেজিং হ'ব পাৰে আমাৰ বডিটো বন্ধুসকল যদি ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম বাই বাই